Guys, welcome back to my YouTube channel, Dristis Blog. তেন্তে আজিও ব্লগটো হ'ব ঘৰতে যি কৰিম আৰু আজি মই মেহেন্দি লগাম সকলোকে দেখাম তেন্তে চাওক মই অলপমানি দেখাই দিম তাৰপিছত পুৰা গোটেইখিনি মেহেন্দিখিনি আঁকা হৈ যোৱাৰ পিছত সকলোকে মই দেখাই দিম একেলগে তেন্তে চাওক তেন্তে বলক মোৰ লগত মই মেহেন্দিটো আনো এতিয়া এয়া কাবেৰী মেহেন্দিটো আছিলে আগৰ সেইকাৰণে মই এইটোৱে লগাম মই অকল এখন হাততে লগাব পাৰিম কাৰণ ইখন হাতেৰে আৰু ইয়াতে কেনেকৈ লগাম কাৰণে তেন্তে চাওক কিন্তু মই ঠিক আছে সকলোৱে চাওক তেতিয়াহ'লে ৰ'ব মই মানে মোবাইলৰ পৰাই চাই আঁকিম সেইকাৰণে অলপমান মোৰ দিগদাৰ হৈ যাব তেন্তে ৰ'ব মই আঁকি কিনে আধা আঁকি কিনে হ'লেও সকলোকে দেখাওঁ এতিয়া মই মোবাইলৰ পৰা চাইয়ে আঁকিব লাগিব সেইকাৰণে অলপমান মোৰ প্ৰব্লেম হৈ গ'ল তেন্তে এতিয়া ৰ'ব মই অলপমান আঁকি কিনে সকলোকে দেখাম এতিয়া চাব পাৰে মেহেন্দি আধা আঁকা হৈছে আৰু এইটো একেই ডিজাইনত ইয়াতে এনেদৰে ফুলকৈ আঁকিব লাগিব চাওক এইখিনি আঁকা হৈছে মোৰ ভালেই লাগিছে আৰু ইয়াতে আঁকিব আছে হাত আঙুলিত আঁকিব আছে আৰুতো আছে সেইকাৰণে মই ভাবিছোঁ কিছুমান মানে মেহেন্দি ডিজাইন মই স্কিপ কৰি দিম নহ'বা মই গোটেই হাতখনত আঁকাই নহ'ব সেইকাৰণে আৰু মেহেন্দি অৱশ্যে চাওক কিবাকৈ আৰু চলিব চাগে তেন্তে চাওক মই এইখিনি মই ইয়াতে আঁকো তেতিয়া সেইখিনিয়ে সকলোৱে চাব পাৰিব এয়া আৰু এতিয়া ফুলকৈ আঁকিব লাগিব এয়া আঁকা হৈছে আৰু বেছি টান নহয় মেহেন্দিটো দেখাত বহুত টান যেন পাইছিলোঁ সেইকাৰণে মানে মই ভাবিলোঁ কি টানেই হওক তথাপি মই আঁকি কিনে শেষ কৰিবই লাগিব এইটো মেহেন্দিটো নহ'বা এক্সপায়াৰ ডেট গুচি যাব তেতিয়াহ'লে মই আঁকিবই নোৱাৰিম আৰু ৰঙে নুঠিব সেইকাৰণে হৈ গ'ল এটা ফুল আঁকা চাওক এইটো আঁকিলোঁ মই আৰু একেইটা প্ৰচেছত আকৌ সেইখিনি আঁকিব লাগিব হাত বিষাই গৈছে আঁকি ইমান এটা খাচ নহয় মই এখন কাপোৰ এখন ৰাখি থৈছোঁ যাতে মানে আগটোত একদম ভৰ্তি হৈ যায় নহয় সেইখিনি যাতে মই মুচিব পাৰোঁ এখন কাপোৰ এখন লাগিবই মানে মেহেন্দি আঁকোতে এনে মই আঁকিছিলোঁ আগতে কিন্তু এই যে বিহুত যে আঁকে এটা গোলকৈ এটা আঁকি কিনে আঙুলিবিলাকত ভৰ্তি কৰে কিন্তু এনেকুৱা
ডিজাইনৰ মই কেতিয়াও অঁকা নাছিলোঁ, আজিয়ে মই ফাৰ্ষ্ট টাইম। হ'বনে নাইবা আগতে যদি নহ'ব লাগে আধা হৈছে নহয়। এইটো পিছে ভাল হৈছে, এইটো ভাল হৈছে, বেয়া হোৱা নাই, কিন্তু এইটোহে বহুত বেয়া হৈ যোৱা যেন লাগিছে মোৰ। বাকীকেইটাও ভাল হৈছে, কিন্তু এইটোহে অলপমান মানে কি কয় অলপমান মানে বেয়া হৈ গ'ল সেইকাৰণে। হৈ গ'ল। এতিয়া মই বাকীখিনি আঁকি কিনে সকলোকে দেখাব লাগিব, কাৰণ এতিয়া মই মোবাইলৰ পৰা চাব লাগিব। এইখিনি ভালেই হৈছে আগতে। এতিয়া আঁকিব লাগিব আঙুলিত, আৰু ইয়াতে পাৰিলে যদি থাকি যায় তেতিয়াহ'লে মই ইয়াতে আঁকি দিম, যদি নাথাকে মেহেন্দিখিনি তেতিয়াহ'লে মই নাকো আৰু বেলেগ দিনাখন আঁকিম। তেন্তে এতিয়া ৰখক, মই আঁকি কিনে দেখাই আছোঁ, চাব দেই, পূৰা লাষ্টলৈকে ভিডিঅ'টো চাই যাব। আৰু ইয়াত এইটো ঠিক শুকাব ধৰিছে, খালি এই ফুলকেইটাহে শুকোৱা নাই, বাকীকেইটা শুকাইছে প্ৰায়। তেন্তে চাওক, মই এতিয়া বাকীখিনি আঁকো আঙুলি। এতিয়া মই আঙুলিকেইটাত আঁকি আছোঁ, চাওক ইমান এটা ভাল হোৱা নাই। এতিয়া এই গোটেইকেইটা আঙুলিত সেই একেটা একদম মোৰ হাত বিষাই গৈছে দেই। তেন্তে এতিয়া আকৌ সকলোৱে চাই থাকিব পাৰিব, কাৰণ মই এতিয়া কেমেৰাটো অন কৰি থ'ম আঙুলিকেইটাত আগতেহে দেই। এতিয়া চাই থাকক সকলোৱে, মই আঁকি থাকিম এতিয়া। এতিয়া ৰ'ব, মই এতিয়া দুটামান আঙুলিত আঁকি লওঁ, তাৰপিছত সকলোকে দেখাই আছোঁ। সেয়া সেইটো আঙুলিত আঁকি আছোঁ এতিয়া। শুকাইছে এতিয়া মাজৰখিনি। এইটো আঙুলিত হৈ গ'ল, এতিয়া এইটো আঙুলিত আঁকি আছোঁ, চাওক এতিয়া।
টিভিও চাই আছোঁ আৰু মেহেন্দি আঁকিছোঁ একদম হাতখন একদম মানে বিষাই যোৱা যেন হৈছে যিমান পাৰোঁ সিমান ফাষ্ট আঁকিব চেষ্টা কৰিছোঁ কিন্তু दूध का दूध और पानी का पानी हो गया सबको पता चल गया कि माई से धोखे से कौन शादी कर भाई तो बड़ी बात करती हूँ बात पर यकीन करो छोटी मैं तो ये भी नहीं जानती कि तू क्या कहना चाहता है क्या यकीन करवाना चाहता है मेरी माई से करे ना तू मेरा कोई और था এইটো আঙুলি আঁকিছোঁ तो उसकी जगह तू बैठ जा ड्रामा कर रहे हैं दोनों अपने वक्त इंसान भी ना है शादी क्यों ये दोनों एक दूसरे से प्यार करते हैं और ये मेरी प्रोडक्ट थी शादी करने के लिए এতিয়া গোটেইকেইটা আঙুলি আঁকা হোৱাৰ পিছত সকলোকে দেখাই যাম আৰু এই দুটা আঙুলি এতিয়া আঁকিব আছে এইটো হ'বই আৰু তেন্তে গোটেইকেইটা আঙুলি হোৱাৰ পিছত সকলোকে লগ পাম সেই গাইজ মই গোটেই হাতখনত হৈ গ'ল আঙুলিকেইটাতে চাওক ইমান এটা ভাল হোৱা নাই আৰু আঁকিব চাগে সেইকাৰণে মই 2 লাইনমান ইয়াতেও আঁকি লওঁ আঁকাৰ পিছত সকলোকে দেখাই আছোঁ চাওক মোৰ হৈ গ'ল আঁকা চাওক চাওক ভাল লাগিছেনে মই নিজে আঁকিছোঁ কাৰণ মোৰ বিৰাট ভাল লাগিছে তেন্তে আৰু এইখিনি মই গুচোৱাত টাইমত পূৰা লগ পাম এতিয়া মই শুকাব দিব লাগিব ন অলপ টাইম সেইকাৰণে পূৰা গুচোৱাৰ পিছত সকলোকে মই দেখাম চাব তেতিয়াহ'লে তেন্তে এতিয়া ৰাখোঁ অলপ দেৰিৰ পিছত সকলোকে লগ পাম কেইদিনমান ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণ পাপাৰ ইলেকশ্যন ডিউটি আছিল সেইকাৰণে আচলতে মই যোনটো মানে পাপাৰ মোবাইলত মই নিজৰ ইউটিউব চেনেল এটা খুলিছোঁ ন যোনটোত সকলোৱে এইকেইটা ভিডিঅ' পাই আছে সেইকাৰণে ইলেকশ্যন ডিউটি পৰিছিল সেইকাৰণে মই ভিডিঅ' বনাইছিলোঁ কিন্তু মানে দিব পৰা নাছিলোঁ আৰু সেইকাৰণে তেন্তে এতিয়া পাই থাকিব সকলোৱে ভিডিঅ' ৰেগুলাৰলি সকলোৱে লাইক মানে এতিয়া সকলোৱে চাওক মোৰ মেহেন্দিখিনি চাওক এতিয়া শুকাইছে আৰু অলপ দেৰিৰ পিছত মই গুচাই দিম তেন্তে সকলোৱে চাব পাৰিব তাৰপিছত মই গুচোৱাৰ পিছত ৰং উঠে নে নুঠে বা তাকেহে মোৰ চিন্তা হৈছে কাৰণ পুৰণা হ'ল ন সেইকাৰণে তেন্তে ৰং উঠিব লাগে উঠা যেন লাগিছে এয়া মাজত দেখিছেনে অকণমানি অকণমানি মোৰ উঠা যেন লাগিছে মানে মই দেখা পাইছোঁ কিন্তু কেমেৰাত উঠা নাই তেন্তে চাই থাকিব আজিৰ পৰা সকলোৱে ৰেগুলাৰলি ব্লগ পাই থাকিব যদি কিবা কাৰণত দিব নোৱাৰোঁ আপোনাৰ কিবা কাৰণত দিব নোৱাৰিব বাৰু কাৰণ পাপাৰ মোবাইলত মই খুলিছোঁ ভিডিঅ'টো মই সদায় বনাই আছোঁ কিন্তু মই দিব পৰা নাই মানে তেন্তে এতিয়া আজিৰ পৰা সকলোৱে আপডেট আপলোডিং পাই থাকিব তেন্তে চাই থাকিব মোৰ ভিডিঅ'কেইটা তে বলক এতিয়া আৰু মই গুচাই দিম আৰু দেৰিৰ পিছত মই মেহেন্দিটো গুচাই দিলোঁ আৰু একেলগে গা পা ধুই ল'লোঁ চাওক কালাৰ উঠিব কালি লাগে কালাৰ উঠিব পিছে এতিয়া মই গা ধুৱাতে চাবোন লাগি গ'ল ইয়াতে সেইকাৰণে অলপমান কালাৰটো গুচিয়ে গ'ল চাওক ভাল লাগিছে মোৰো তলৰখিনিত কালাৰ উঠিছে আৰু লাহে লাহে ফাৰ্ষ্টতে উঠাই নাছিল এইখিনি এয়া চাওক মই মানে মেহেন্দিখিনি গুচাই ল'লোঁ চাওক মই দেখালোঁৱে আগতে তেন্তে এতিয়া আমি ভাত খাওঁ চাব লাষ্টলৈ ভিডিঅ'টো তেন্তে অলপ আমি ভাত খাওঁ
আমাৰ 45 মিনিটত কাপ কেক এটা হৈ গ'ল আৰু মই সকলোকে এতিয়া নেদেখাওঁ ডাইৰেক্ট মই খোৱাত টাইমত দেখাই দিম সকলোৱে চাব পাৰিব মই এটা কাপ কেকৰ ৰেচিপি এটা বনাব সকলোকে মই দেখাই যাম সকলোৱে চাব পাৰিব এনে চাওক কাপ কেকৰ ৰেচিপিটো এতিয়া মই ফেটি আছোঁ এটা হৈছে আৰু এতিয়া মই এইয়া এক কাপ চেনিখিনি দি দিওঁ सोडा 1 চিকুট আৰু বেকিং পাউডাৰ 1 চামুচ আৰু এতিয়া আমি ফেটি আছোঁ আমি ভালদৰে একদম ফেটি লৈছোঁ খিনি চাওক এতিয়া আমি দিম ইয়াতে আছে কোকো পাউডাৰ চাওক এতিয়া মানে সৰু 1 গিলাচেৰে ময়দা দিছে এয়া এতিয়া আকৌ আমি ফেটি ল'ব লাগিব আমি ভালদৰে ফেটি ল'লোঁ আৰু এতিয়া 1 চামুচ আমি কোকো পাউডাৰ দিম এয়া 1 চামুচ দি দিব আৰু তাৰপিছত আকৌ ফেটিব আমি ভালদৰে ফেটি ল'ব লাগিব কোকো পাউডাৰখিনি দিয়াৰ পিছত আৰু এতিয়া আধা কাপ ৰিফাইন দি কিনে আকৌ ফেটি ল'ব লাগিব এতিয়া আমাৰ কোকো পাউডাৰ দিয়াৰ পিছত মানে কি কয় ৰিফাইন দিয়াৰ পিছত এনেকৈ ফেটি ল'লোঁ আৰু এইখিনি বেটাৰখিনি এতিয়া আমি এই 3টা বাটি আৰু সেইটো কাপত দি দিম আৰু তাতে অলপ অলপকৈ ৰিফাইন লগাই দিম আৰু এতিয়া আমি এই 3টা বাটি আৰু এইটো কাপত আমি ধুনীয়াকৈ তেলখিনি লগাই লৈছোঁ যাতে কেকটো যাতে ইয়াতে লাগি নধৰে আৰু আমি এখন স্পেচুলা দি বেটাৰখিনি আমি বাটি আৰু কাপটোত দি দিম আৰু আমাৰ যিহেতুকে অভেন নাই সেইকাৰণে আমি কুকাৰতে বনাওঁ কেক আৰু তাৰে ভিতৰত একডাল ষ্টেণ্ড একডাল দি দিব আমাৰ কেকটো চাওক ইমান ধুনীয়া এটা শ্বেপ লৈছে এই বাটিকেইটাৰ কাৰণে বিৰাট ধুনীয়া লাগিছে দেই শ্বেপটো আচলতে আৰু মই টেষ্ট কৰি চাওঁ তেন্তে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ সকলোৰে যদি চাই ভাল লাগিছে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই নেক্সট ব্লগত লগ পাম বাই বাই